আৰু আজিৰ দিনটো অসমৰ ইতিহাসত আৰু বড়োসকলৰ ইতিহাসত বা জনজাতিসকলৰ ইতিহাসত এটা স্মৰণীয় দিন হিচাপে সদায় ৰৈ থাকিব। কিয়নো 2006 চনত যি বন অধিকাৰ আইন ভাৰত সংবিধানত এইটো পাছ হৈছিল আৰু ইয়াৰ পিছত অসমত থকা ভূমিপুত্ৰ বড়োসকলৰ বা জনজাতিসকলৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা সেই মানুহখিনি দীঘলীয়া 16টা বছৰত বন অধিকাৰ আইনৰ অধীনত লেণ্ড এণ্টাইটেলমেণ্ট আমি চৰকাৰ আহিছে আৰু গৈছে, চৰকাৰ আহিছে গৈছে, মুখ্যমন্ত্ৰী আহিছে আৰু গৈছে, তৎসত্ত্বেও আমি সেই অধিকাৰ পাবলৈ সক্ষম হোৱা নাছিল। বিভিন্ন সময়ত আমি সেই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল আৰু তেখেতৰ নেতৃত্বতে গণতান্ত্ৰিক অহিংস শান্তিপূৰ্ণ আমি নিজৰ আৱাজ বা নিজৰ আমি যি ভাষা আমি চৰকাৰক উপস্থাপন কৰিছিলোঁ, চৰকাৰক আমি আহ্বান জনাইছিলোঁ আৰু বিভিন্ন কাৰ্যসূচী তেজপুৰ, ঢেকীয়াজুলি, বাটাচীপুৰ বা খেলামাৰা বিভিন্ন অঞ্চলত লোৱা হৈছিল আৰু পৰ্যায়ক্ৰমে কিছু কাম কাজ জিলা উপায়ুক্ত, বন বিভাগ কিছু কাম তেওঁলোকে কৰিবলৈ আহ্বান লৈছিল। উপায়ুক্ত নতুনকৈ আহে, তেওঁ ট্ৰেন্সফাৰ হয়, বন বিভাগৰ বিষয়া আহে, আকৌ ট্ৰেন্সফাৰ হয়, বিভিন্ন সমস্যা সেই কামখিনি আজৰোৱা হৈ আছিল। আৰু যোৱাটো সময়ত আমি দেখিবলৈ পাইছিলোঁ যে বড়ো বা জনজাতিসকলে মন্ত্ৰিত্ব দায়িত্বত আছিল, বন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল, ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল। যোৱাটো চৰকাৰত কিন্তু তেওঁলোকে একো কৰি থৈ নগ'ল। অকল খালি এই অঞ্চলত আহি পেলাই অধিকাৰৰ কথা কয়, ৰাইজক আশ্বাস দিয়ে যে এইখিনি কাম আমি কৰি দিম আৰু কৰি আছোঁ, আৰু এই কৰি আছোঁতে যোৱা 15-16টা বছৰ উকলি গ'ল। তো ইয়াৰ পিছত তৰুণ গগৈ ডাঙৰীয়াৰ যি চৰকাৰ আছিল সেই সময়ত তেওঁ আগভাগ লোৱা আমি কিছু দেখিবলৈ পাইছিলোঁ, কিন্তু মাত্ৰ 20 না 25টা বালিপাৰা চাৰিদুৱাৰত এই মানে বন অধিকাৰ আইনৰ লেণ্ড এণ্টাইটেলমেণ্ট দি পেলাই তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে 3 মাহত সকলো কাম কৰি দিম। তেওঁ আজি আমাৰ মাজত নাই, কিন্তু তেখেতৰ যি প্ৰতিশ্ৰুতি এইটো বাস্তৱত ৰূপায়িত নহ'ল আৰু যাৰ কাৰণে আমি সেই সময়ত দুখ পাইছিলোঁ আৰু আমি আমাৰ যি ক্ষোভ আমি এইটো ব্যক্ত কৰিছিলোঁ। তো সামান্য ৰাইজ, মই দীঘলীয়া ক'ব বিচৰা নাই। আজি এই সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা সবল আৰু শক্তিশালী এটা পদক্ষেপ ল'লে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই সদায় এই অঞ্চলত ৰাইজৰ হৈ FRC বিলাকৰ হৈ পেলাই আমাৰ যি অঞ্চলত পিছপৰা, সেই অঞ্চলত পিছপৰা ৰাইজৰ যি ভূমিৰ যি অধিকাৰ সেই আইনমতে যে পাব লাগে সেই কথাটো আমি কৈ আহিছিলোঁ। আৰু দ্বিতীয় চুক্তিটো এই দফা সন্নিৱিষ্ট আছিল, 5.3 দফাত এইটো লিপিবদ্ধ আছিল আৰু আজি এইটো কিছু আংশিকভাৱে হ'লেও আৰম্ভণি এটা শুভাৰম্ভণি হ'ল আৰু এইটো আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু এই মঞ্চৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বড়ো ৰাইজৰ হৈ, জনজাতি ৰাইজৰ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। बिथांखौ साबायखर बावनांगोन, कारण बिथांनि मोनसे स्ट्रं इनिशिएटिभनि थाखाय दिनै जेसेबां बादा बिगिनि सोरबाया दावराव दावसि खालामदों, सोरबाया ओरै खालामगोन, बादा होगोन, कर्टआव थांगोन होनना बुंदों, थेवबो बे खामानिखौ मावफुंदों। आरो এই সময়ত সন্মানীয় এই অঞ্চলৰ বিধায়ক আৰু অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি সদায় শলাগ ল'ব লাগিব। বিভিন্ন সময়ত আমি কৈ আহিছোঁ, আমি ৰাস্তা পাওঁতে এবছৰ 2 বছৰ লাগিব পাৰে, আমি কাৰেণ্ট পাওঁতে অলপ অসুবিধা পাইছোঁ, আমাৰ অঞ্চলত মেডিকেল নাই, আমি PMAY বা আন আঁচনিবিলাকো ভালকৈ আমি পাবলৈ সক্ষম হোৱা নাই, যিহেতু আমাৰ ভূমি অধিকাৰ আমি পোৱা নাছিলোঁ।
কিন্তু আমি ৰাইজক বুজাই আহিছিলোঁ যে বিধায়ক মহোদয়ে এইবিলাক কাম কৰিবৰ কাৰণে তেওঁ উদ্যোগ লৈছে, কিন্তু কিছুমান ব্যৱস্থাই তেখেতক বাধা দিছে। আৰু যাৰ কাৰণে আমি ৰাইজক আহ্বান কৰি আহিছিলোঁ যে আপোনালোকে ধৈৰ্য ধৰক, আমি ৰাস্তাৰ 1 বছৰ পিছত হ'লেও পাম, 2 বছৰ পিছত হ'লেও পাম, কিন্তু ভূমি অধিকাৰ আমাৰ প্ৰধান অধিকাৰ। আৰু ভূমিপুত্ৰসকলে ভূমি নহ'লে ইয়াত জীয়াই থাকিব নোৱাৰে। আৰু এই কামটো চৰকাৰে কৰিব বিচাৰিছে। আৰু অশোক সিংহল ডাঙৰীয়াক যি উদ্দেশ্যৰে ৰাইজে এই অঞ্চলৰ পৰা উন্নয়নৰ কাৰণে অধিকাৰৰ কাৰণে জিকাই পঠাইছিল, বড়ো ৰাইজ জনজাতি ৰাইজে যি কাৰণত সমৰ্থন দিছিল, আজি এইটো বাস্তৱত ৰূপায়িত হৈছে। আৰু তেখেতক আমি সদায় ধন্যবাদ দিব লাগিব আৰু আমাৰ কৃতজ্ঞতা সদায় থাকিব। অসমৰ কেবিনেট মন্ত্ৰী হৈ পেলাই কুশল ব্ৰহ্ম ডাঙৰীয়াই সদায় অশোক সিংহল ডাঙৰীয়াৰ লগত আলোচনা কৰিছে। বিধায়ক প্ৰধান হৈ পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে। এই 3জন যি আমাৰ চৰকাৰৰ নেতৃত্বত থকা, চৰকাৰৰ মুখ্য যি ভূমিকাত থকা 3গৰাকী ব্যক্তিৰ কাৰণে আৰু আমাৰ বিধায়কসকলৰ কাৰণে আজি এই বাস্তৱত সম্ভৱত হ'ল। আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়া সদায় এই অঞ্চলৰ ৰাইজৰ কাৰণে মাত মাতি আহিছে আৰু মাত মাতি যাব। আমাৰ সদায় আমি এইটো বিশ্বাস কৰোঁ। মই শেষত এটাই কথা ক'ম, मानगोनां रायजो राजा नोंथांमोन, जोंनि जि बे हानि जि अधिकार बे दिनै जागायदोंसो। दिनै आं मिथिनायाव 15,000 माने आनडिभाइडेड सुनितपुराव 23,000 दंमोन, दा 15,000आ मोननो गोनां दंबावो। गोबां ओनसोलाव दाबो सार्भे जायाखै, हियारिं जायाखै। दा दिनै 1300 सासे 1300 एजने पाब बोले आमार उपायुक्त डांगरीयाই কৈছে। আৰু এইটো আজি আমি সফলভাৱে ইয়াত বিতৰণ কাৰ্যসূচী হ'ব। ইয়াত ষ্টেজত কেইগৰাকীমান হ'ব, নিশ্চয় এইটো অফিচিয়েলি কিছু তেওঁলোকে ব্যৱস্থা ৰাখিছে আৰু কিছুমান কাউণ্টাৰত দিয়া হ'ব বুলি কৈছে। আৰু ইয়াৰ লগতে আহি থকা দিনত যিখিনি আছে বা যিখিনি আৰু কৰণীয় কাম আছে তেওঁলোকৰ কাৰণে পুনৰীক্ষণ চলি থাকিব, এই কথা আমাক উপায়ুক্ত ডাঙৰীয়াই কৈছে। আমাৰ মুখ্য অতিথি আছে, অতিথিসকল আছে, তেওঁলোকেও চৰকাৰৰ যিখিনি ব্যৱস্থা বা চৰকাৰৰ যিখিনি মানে তেওঁলোকে পদক্ষেপ সেই বিষয়ে অৱগত কৰিব। आङो रायजो राजाखौ खावलायदों, धैर्यनि गेजेरजों नेनायनि फिथाइया गोदै जायो, गोथाव जायो। आरो मोनसे बिश्वास लाखिनांगोन, बेयाव दाय होलायनानै मुं सुलायनानै जेबो जाया। दिनै बिटिआर दफानि बेबो मोनसे प्रधान दफामोन आरो बे दफाया दिनै आरम्भनि जाबाय, बेयो जोबगोन होननानै आं आत्मबिश्वासि। आरो जेब्लासिम जेब्ला बेनि थाखाय जोङो सरकारजों सावरायगोन, सरकारजों नारसिनगोन, सरकारखौ जोंनि जेंनानि सायाव जों खोनासंगोन, मिथिहोगोन। आं बे बाथ्राखौ फोसावबाय। सीमा बारायनायनि बाथ्राखौ लानानै गोबां दावराव दावसि जायो, बे खामानियाबो सोलिगासिनो। आरो दिनै नङा गाबोन सानसे खोब खम समनि गेजेराव बिनिबो मोनसे मोजां फिथाइ जोंनि गेजेराव फैगोन आरो नोंथांमोना बिनि फिथाइखौ मोनगोन। आङो इसोरनि खाथियाव जेब्लाबो बेखौ फोथायो। दा सन्मानिय राइज, আজি এই যে কাৰ্যসূচীৰ যোগেদি আমি যে অধিকাৰ পালোঁ, সেই অধিকাৰক আমি সন্মান জনাব লাগিব, চৰকাৰক আমি কৃতজ্ঞতা জনাবই লাগিব। কাৰণ মই এইটোৱে কৈছোঁ যে চৰকাৰ আহিছে গৈছে, বিষয়াসকল আহিছে গৈছে। মই অলপ আগতে উপায়ুক্ত ডাঙৰীয়াক কৈছোঁ যে আপুনি বিশ্বনাথত ডিচি হৈ থাকোঁতে বিশ্বনাথ অঞ্চলতো 600 মান ভূমি পট্টা তেওঁ মানে ভূমি স্বত্ব বন স্বত্ব এই আইনৰ অধীনত তেওঁ মানে প্ৰদান কৰি আহিছে। আৰু আজি সৌভাগ্যক্ৰমে শোণিতপুৰৰ ডিচি হ'ল, তেখেতে আকৌ শোণিতপুৰত আহি সেই একেটা কামকে কৰিবৰ কাৰণে মইতো ক'ব বিচাৰোঁ যে ঈশ্বৰে তেখেতক আমাৰ কাম কৰিবৰ কাৰণে পঠাইছে আৰু তেখেতক আমি ধন্যবাদ যাচিছোঁ। আৰু আগলৈকে কাম কৰাৰ সাহস তেওঁ পাওক, তাৰ কাৰণে আমাৰ সদায় সেই মানে বিশ্বাস সদায় আমাৰ তেখেতৰ ওচৰত থাকিব। তো মই দীঘলীয়া নকৰি আহি থকা দিনত আমি ধৈৰ্যৰে আমি জীয়াই থাকিব লাগিব আৰু বিভিন্ন সমস্যা থাকিব পাৰে, এই সমস্যাবিলাক আমি মোকাবিলা কৰিব লাগিব। আৰু লগতে আমাৰ এই অঞ্চলখন আমি কৃষিজীৱী ৰাইজ আৰু কৃষি কৰাৰ লগতে আন আন যিখিনি জীৱিকা আছে, বেপাৰ বাণিজ্য, আমাৰ যিখিনি মানে আৰ্থিকভাৱে আমি যিখিনি ইনকাম কৰিব লাগে, তাৰ লগতে শিক্ষা দীক্ষা সমাজ আমি ঠিক কৰিব লাগিব। আৰু সমাজৰ লগতে আমাৰ মাটি বাৰী ভূমি আমি সুৰক্ষিত কৰি ৰাখিব লাগিব।
আৰু আহি থকা সময়ত সেই অঞ্চলখন সেউজীয়া কৰিবৰ কাৰণে আমাৰ যিখিনি আমাৰ অঞ্চলত আমি খেতি বাতি কৰিছোঁ, ক'ৰবাত তামোল বাগান কৰিছোঁ, ক'ৰবাত আমি মানে বিভিন্ন আমি খেতি বাতি কৰিছোঁ, এইবিলাক আমি ভালকৈ বজাই ৰাখিব লাগিব। তো ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ধৈৰ্যৰে আহি থকা দিনত যিখিনি আমাৰ অধিকাৰ পাব লগা আছে সেইখিনি আমি নিশ্চয় ৰখিব লাগিব আৰু চৰকাৰে আৰু কৰ্তৃপক্ষ আৰু উপায়ুক্ত যোগেদি যিখিনি কাম হ'ব লাগে এইখিনি নিশ্চয় এসময়ত সকলো কাম নিয়াৰিকৈ হৈ যাব, মই এইটো বিশ্বাস কৰোঁ। Manggana raja dan Manggala ngawasina boy simba sabar bawa ada boy kuba ang tin kecil kulun nami ang ibungai kudu yang terbaik dengan Bharat Mata ki jai, Bharat Mata ki jai, jai Purani, thank you.